নমস্কাৰ সকলোকে মোৰ অন্য এটি মিনি ব্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি গৈ আছোঁ মন্দিৰলৈ, যিহেতু আজি বিহু আৰু দিনটো খুবেই ভাল, গতিকে আমি আহিছোঁ মন্দিৰত মই আৰু মা। আৰু আজি যিহেতু মঙলবাৰ, গতিকে আমি হনুমান মন্দিৰলৈকে আহিছোঁ। আৰু ইয়াত আহিলে মানে মোৰ মনটো খুবেই ভাল লাগে। আৰু এইফালে জ্বলাই আছোঁ চাকি বন্তি মই, আৰু এইফালে জ্বলোৱা কৰা হৈ গ'ল, অলপমান বহি দিছোঁহি আৰু নিজকো অকণমান দেখুৱাই দিছোঁ আপোনালোকক। আৰু এইফালে মই হাতত লৈ লৈছোঁ লাডু, ইয়াৰ ওচৰতে বহি থকা মানুহবোৰক ভাবিছোঁ অকণ অকণকৈ দি দিওঁ প্ৰসাদ। আৰু এইফালে চবকে মই ভগাই অলপ অলপকৈ প্ৰসাদ দি দিছোঁ, যিহেতু সিহঁতেতো আৰু মন্দিৰত যাব নোৱাৰে ন, গতিকে মই দি দিছোঁ আনি প্ৰসাদ বুলিয়ে। আৰু এইফালে গৈ আছোঁ হোটেললৈ অকণমান দৈ চৈ আনিবৰ কাৰণে। মায়ে এইফালে দৈ লৈ আছিলে আৰু মই দেখুৱাই দিলোঁ আপোনালোকক ভিডিঅ' এটা কৰি। আৰু এইফালে মোৰ বস্তু লোৱা হৈ গ'লগৈ। এতিয়া গৈ আছোঁ ঘৰত, যিহেতু একো খাই অহা নাছিলোঁ মন্দিৰলৈ, গতিকে আহিয়ে জলপান খাইছোঁ। আৰু এইফালে মই ক'ত যাবলৈ ওলাইছোঁ জানেনে? ক'তো নহয়, একচুৱেলি ফটো উঠিবলৈ ওলাইছিলোঁ। বাকী লাডু পিঠাৰ অন্য এটি ভিডিঅ'লৈ আকৌ আহি আছোঁ। আজিলৈ বাই।